আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মই এটা বোম বস্তু আৱিষ্কাৰ কৰিবলৈ ওলাইছোঁ। চাওক কি এটা আচৰিত বস্তু আৱিষ্কাৰ কৰোঁ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে মোৰ এই বস্তুটো আৱিষ্কাৰ কৰিবলৈ এটা লাগিব স্পিকাৰ। এই যে স্পিকাৰ আৰু এটা মোবাইল। চাওক সব বস্তুটো কেনেকৈ কি কৰিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ। তো প্ৰথমতে আপুনি কি কৰিব, আপোনাৰ মোবাইলৰ প্লে ষ্টৰত যাওক। যদিহে আপুনি এই বস্তুটো আৱিষ্কাৰ কৰিব বিচাৰে, সেইবাবে মই কৈ আছোঁ। যাওক, তাৰপিছত এটা এপ ডাউনলোড দিব লাগিব। কি এপ? ভলক বুলি সাৰ্চ কৰি দিয়ক। ভলক VOLCO ভলক মোৰ তাত ওপেন কৰাই আছে, মানে ইনষ্টল কৰা আছে। তো এইটোত এতিয়া কি কৰিব লাগিব, এই স্পিকাৰটোৰ সৈতে, এই যে চাওক স্পিকাৰটোৰ সৈতে কি কৰিব লাগিব, কানেক্ট কৰিব লাগিব। তো ৰ'ব, মই কানেক্ট কৰি আছোঁ। Music, FM tuner, Bluetooth mode. তো হৈ গ'ল কানেক্টেড হৈ গৈছে। এতিয়া মই স্পিকাৰটো অলপ দূৰত থৈ দিলোঁ আৰু চাওক এতিয়া কি কৰোঁ। মানে এতিয়া এই ভলক এপটো ওপেন কৰক আপোনালোকে। ক'ত গ'ল এই হৈছে, ওপেন কৰি দিয়ক। এনেকুৱা হ'ব। আৰু এতিয়া ইয়াত মাৰি দিয়ক। চাওক ৰেকৰ্ড অডিঅ', ইয়াত ৰেকৰ্ড মাৰি দিব। চাওক এতিয়া কি হয়। এইবাৰ চাওক, মই যতে কথা নকওঁ কিয় ইয়াত থৈ দিলোঁ স্পিকাৰটো। চাওক তাতে আছে স্পিকাৰটো। ইয়াত কথা কৈ আছোঁ এইখন মোবাইলত মই। হে বন্ধু বান্ধৱীসকল, আজিৰ মই এইখন ভিডিঅ' যদি ভাল লাগে তেন্তে আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে এয়া আছিল আমাৰ আজিৰ বস্তুটো। আপোনালোকে যদি বনাব বিচাৰে এনেকৈ যি কৰিলোঁ মই সেইটো কৰিলে হ'ল। আপোনালোকৰ ওচৰত এটা ষ্টুডিঅ' হৈ যাব। আজিলৈ ইমানতে, ধন্যবাদ। মই গান গাই ভাল পাওঁ, মানে গানৰ প্ৰতি ইচ্ছুক। মই মানে অসমীয়া গজল, ইছলামিক গজল, জিকিৰ জাৰি আদি গাই ভাল পাওঁ, মানে গাব পাৰোঁ। যদিহে আপোনালোকে মোৰ গজল শুনিব বিচাৰে তেন্তে কমেণ্ট কৰি জনাওক। মই এইখন ষ্টুডিঅ'ত গান কৈ শুনাম আপোনালোকক।